নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্যটা ভিডিঅ'লে ডিজিটেল আসাম 3.0। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এলপিজি বা পিএনজি কেছৰ নতুন নিয়মসমূহ, কি নতুন নিয়ম আহিছে আৰু কি নতুন নিয়ম আছে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম আৰু লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে আজি আলোচনা কৰিম, যেনে ধৰক অৰুণোদয় আঁচনি হওক, CMAA আঁচনিয়ে হওক, নাইবা আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ বিষয়ে। বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাব। চেনেলটো যদি নতুনকৈ আহিছে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। যেহেতু প্ৰায় সকল লোকে আমাৰ ভিডিঅ'সমূহ চাই কিন্তু চেনেলটো লাইক বা ছাবস্ক্ৰাইব নকৰাৰ ফলত যিসকল লোকলে আমাৰ ভিডিঅ'টো যাব লাগে সেই সকল লোকলৈকে ভিডিঅ'টো যায় নাপায়। আপোনালোকে কমেণ্টত জনাই দিব কোনসকল লোকে এবাৰ অৰুণোদয় আঁচনি পইচা পাব আৰু কেতিয়াকৈ দিয়া হ'ব তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। কাৰ অৰুণোদয় আঁচনি ঠিকে আছে তেওঁলোকে আমাৰ কমেণ্টত এটা কমেণ্ট কৰি দিব, আৰু যদি কাৰোবাৰ অসুবিধা হৈ আছে তেওঁলোকে কি কৰিব তাৰ বিষয়ে আজি আলোচনা কৰিম। আৰু লগতে আপুনি যদি নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, আপোনাৰ কি নথিপত্ৰসমূহ লাগিব তাৰ বিষয়ে আজি আলোচনা কৰিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰি কিনে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল প্ৰথমতে আমি কথা পাতি লওঁ এলপিজি বা পিএনজি যি নতুন নিয়মসমূহ আহিছে সেই নিয়মসমূহনো কি। এতিয়া আমি আলোচনা কৰিম প্ৰথমটো নিয়মৰ বিষয়ে, যি 1 জুলাইৰ পৰা হাল সলনি হৈ গ'ল। এই পাঁচটা নিয়মৰ প্ৰথমটো নিয়ম হৈছে যি OTP বাধ্যতামূলক। যিহেতু আগৰে পৰাই চিলিণ্ডাৰ লোৱা সময়ত OTP দিয়াটো এইটো এটা নতুন নিয়ম নহয়, যিহেতু এইটো আগৰ পৰাই চলি আহি আছে। এলপিজি ছাবচিডিৰ বাবে যি EKYC আছে, EKYCটো বাধ্যতামূলক। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোগানৰ হিতাধিকাৰীসকলৰ বাবে 13 জুন 2026ৰ ভিতৰত EKYC সম্পূৰ্ণ কৰাটো বাধ্যতামূলক। ছাবচিডিৰ ধন EKYCৰ সংযুক্ত বেংক একাউণ্টত পঠোৱা হ'ব। বছৰি মাত্ৰ 4টা চিলিণ্ডাৰকৈ এই সুবিধা সীমিত। 3 নম্বৰটো হ'ল পিএনজি সংযোগ থকা ঘৰৰ বাবে পিএনজি সংযোগ থকা পৰিয়ালে 30 দিনৰ ভিতৰত এলপিজি চিলিণ্ডাৰ জমা দিব লাগিব। বিনিময়ত ট্ৰান্সফাৰ ভাউচাৰ লাভ কৰিব। যাৰ পিএনজি কানেকশ্যনটো আছে তেওঁলোকে 30 দিনৰ ভিতৰত নিজৰ এলপিজি যিটো চিলিণ্ডাৰ আছে সেইটো জমা দিব লাগিব। পিএনজি বিল পৰিশোধ নকৰিলে সংযোজন বিচ্ছিন্ন হ'ব পাৰে। অৰ্থাৎ পিএনজিৰ যি বিল আছে সেই যদি বিলসমূহ আপুনি নিদিয়ে তাৰ ফলত আপোনাৰ কানেকশ্যনটো কাটি দিয়া হ'ব। 2 মাহ ধৰি বিল পৰিশোধ নকৰিলে সংযোগ বিচ্ছিন্ন হ'ব পাৰে। বন্ধুসকল যদিহে আপুনি 2 মাহ ধৰি যি আপোনাৰ পিএনজি বিলটো আছে সেই বিলটো নিদিয়ে তেতিয়াহ'লে আপোনাৰ কানেকশ্যনটো কাটি দিয়া হ'ব। 5 নম্বৰ নিয়মটো হ'ল আমাৰ এলপিজি ডেলিভাৰী প্ৰক্ৰিয়াত DAC কোড বাধ্যতামূলক। অৰ্থাৎ OTPৰ লগতে ডেলিভাৰী অথেণ্টিকেশ্যন কোড ব্যৱস্থাও কৰা হৈছে। বন্ধুসকল DAC যিটো কোড আছে এইটো আপোনাৰ OTPৰ দৰে হ'ব। যিহেতু ডেলিভাৰী সময়ত এই কোডটো আপুনি দিব লাগিব, তাৰ ফলতে আপুনি গেছ লাভ কৰিব। এই 5টা হ'ল নতুন নিয়ম যি গেছ চিলিণ্ডাৰ কিনাৰ সময়ত বা কানেকশ্যন লোৱাৰ সময়ত আপোনাৰ প্ৰয়োজন হ'ব। দ্বিতীয়তে আমি আলোচনা কৰিলোঁ অৰুণোদয় আঁচনিৰ বিষয়ে। অৰুণোদয় আঁচনি বহুতে সুধি আছিলে যে তেওঁলোকে নতুনকৈ আবেদন কৰিব বিচাৰিছে, কিন্তু তেওঁলোকে আবেদন ক'ত কৰিব, কেনেকৈ কৰিব এতিয়ালৈকে গম পোৱা নাই। প্ৰথমতে বন্ধুসকল কৈ দিওঁ যিটো অৰুণোদয় আঁচনি আছে, অৰুণোদয় আঁচনি গোটেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো অফলাইন প্ৰক্ৰিয়া হয়। আমি দেখিবলৈ পাইছিলোঁ যে প্ৰথম যিটো প্ৰক্ৰিয়া আছিলে সেইটো এটা অনলাইন আবেদনৰ জৰিয়তে আছিলে, কিন্তু তাৰ পিছৰ পৰা অফলাইন প্ৰক্ৰিয়া কৰি দিলে। তাৰ বাবে আপুনি অৰুণোদয় আঁচনি এপ্লাই কৰিব হ'লে অফলাইন জৰিয়তে কৰিব লাগিব। আৰু অৰুণোদয় আঁচনিৰ বাবে আপোনাৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যদি আপোনাৰ ৰেচন কাৰ্ড নাই এইখিনি সময়তে আপুনি ৰেচন কাৰ্ডখন বনাই লওক। আৰু যিসকল লোকে আগষ্টত পইচা পাম বুলি ভাবিছে তেওঁলোকে যদি বেংকৰ DBTটো ইনেবল কৰি থোৱা নাই তেওঁলোকে এতিয়াও পইচা নাপাব পাৰে। আৰু তেওঁলোকৰ যদি কিবা নথিপত্ৰ খেলি মেলি হৈ আছে, তেওঁলোকৰ যদি কিবা নটিচ আহিছে তেওঁলোকে এইটো চেক কৰি ল'ব আৰু সেই ডকুমেণ্টছখিনি ঠিক কৰি ল'ব। তেতিয়াহে আপুনি যিটো আগষ্ট মাহৰ কিস্তি আছে আগষ্ট মাহৰ কিস্তিটো পাব। আৰু লগতে কাৰোবাৰ যদি কিবা নথিপত্ৰ ভুল হৈ আছে, আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই সময়সীমাৰ ভিতৰতে ঠিক কৰি ল'ব। এতিয়া কথাটো হৈছে যে নতুনকৈ আবেদন কেতিয়াকৈ কৰিব পাৰিব। বন্ধুসকল যিহেতু এতিয়ালৈকে বাজেটখন দিয়া হোৱা নাই, বাজেটখন দিয়াৰ পিছতহে আমি গম পাম যে অৰুণোদয় আঁচনি আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব। তাৰ বাবে আমি ৰ'ব লাগিব কেইদিনমান, ধৈৰ্যৰে ৰৈ কিনে চাব লাগিব যে কেতিয়া আমি এই খবৰটো পাওঁ। আৰু তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কৈ দিম যে আপোনালোকে কেতিয়া অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। আৰু লগতে যি CMAA আঁচনি আছে এই আঁচনিটো কেতিয়াকৈ এপ্লাই কৰিব পাৰিব। বন্ধুসকল যিহেতু বৰ্তমানলৈকে ৱেবছাইটটো আপডেট কৰোৱা হোৱা নাই, বৰ্তমানলৈকে আপুনি এতিয়ালৈকে এপ্লাই কৰিব নোৱাৰে। তাৰ বাবেও কেইদিনমান ৰ'ব লাগিব চাগে। অৰ্থাৎ বাজেট হোৱাৰ পিছতহে চাগে যি নতুন আঁচনি আবেদন আছে সেই আবেদনসমূহ আৰম্ভ হ'ব। বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানখিনিলৈ আছিলে। যদি ভিডিঅ'টো কিবা বুজি পালে তেতিয়াহ'লে লাইক কৰিব, আৰু যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু কি ভিডিঅ' চাবলৈ বিচাৰিছে। আৰু মই ভিডিঅ'টো আৰম্ভণিতে কৈছোঁ যে আমাৰ চেনেলটো প্ৰায় সকলো লোকে চাই, কিন্তু
বহুতে ছাবস্ক্ৰাইব নকৰাৰ ফলত আমাৰ চেনেলটো ডাউন হৈ গৈছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেবোৰ ভিডিঅ' চাই থাকিবলৈ সকলোতকৈ আগতে